মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই আছা এইটো কি হয় তোমালোকে চাই গম পাব পাৰিছা এইটো হ'ল মানুহৰ মানে পাচন তন্ত্ৰৰ চিত্ৰ ঠিক আছে মই তোমালোকক এইটো দিম আজি এক্সপ্লেইন কৰি দিম আৰু তোমালোকক খুব সহজভাৱে মই চিত্ৰটো আঁকি দিছোঁ তোমালোকে এনেকৈ যদি আঁকা তেনেহ'লে তোমালোকক নম্বৰ কাটিব নোৱাৰে আৰু কিছুমানে মানে একদম মানে মানুহৰ চিত্ৰটো আঁকি দিয়ে তেনেকৈ আঁকিলে তোমালোকৰ সময়ৰ প্ৰয়োজন হ'ব ঠিক আছে তোমালোকৰ মানে সময় যাতে নালাগে খুব সহজভাৱে মই এইটো আঁকি দিছোঁ তোমালোকে এনেকৈ আঁকিবা ঠিক আছে তোমালোকে চোৱা মুখগহ্বৰ প্ৰথমত আছে মুখগহ্বৰ ঠিক আছে আৰু একদম তলত আছে পায়ু আৰু অগ্নাশয়টো তোমালোকে অলপ ডাঙৰকৈ দিবা ঠিক আছে মোৰ অলপ সৰু হৈছে তোমালোকে অলপ ডাঙৰকৈ অলপ ওপৰত দি দিবা তোমালোকে প্ৰথমতে চোৱা মুখগহ্বৰ খাদ্য যেতিয়া আমি মুখগহ্বৰত সোমাই দিওঁ বুজি পাইছা তেতিয়া মানে মুখগহ্বৰত মানে লালতি এমাইলেজৰ লগত মিহলি হৈ খাদ্যবোৰ কি পিছল হৈ পৰে তোমালোকে জানা এইবোৰ ঠিক আছে পিছল হৈ খাদ্যবোৰ ক্ষিপ্ত হৈ পৰে যাতে কি গ্ৰাহকনলীয়েদি পৰিবহণ হৈ পাকস্থলীত আহিব পাৰে খাদ্যবোৰ ঠিক আছে আমি জানো যে পাকস্থলীত কি থাকে HCl পেপচিন আৰু শ্লেষ্মা থাকে HCl মানে খাদ্যৰ লগত অহা বীজাণুসমূহ ধ্বংস কৰে আৰু পেপচিনে কি কৰে তোমালোকৰ মানে খাদ্য বস্তুত থকা প্ৰটিনসমূহক মানে ভাঙি দিয়ে আৰু শ্লেষ্মাই কি কৰে তোমালোকৰ এচিডৰ ক্ৰিয়াৰ পৰা পাকস্থলীৰ বেৰখন সুৰক্ষা দিয়ে যেটো পাকস্থলীৰ বেৰ আছে তোমালোকে জানাই যে HCl মানে এচিডটো খুব মানে পাৱাৰফুল হয় ঠিক আছে সেইকাৰণে সুৰক্ষা দিয়ে শ্লেষ্মাই তাৰপিছত চোৱা যকৃতৰ পৰা পিত্তথলী ঠিক আছে পিত্তথলীৰ পৰা পিত্তনলীয়েদি কি পিত্ত লৱণ ওলাই খাদ্যৰ লগত মিহলি হয় খাদ্যৰ লগত মিহলি হয় পিত্তথলীৰ পৰা পিত্তনলীয়েদি খাদ্যৰ লগত মিহলি হয় ঠিক আছে তাৰপিছত তোমালোকৰ চোৱা অগ্নাশয়ৰ পৰা তিনিটা এনজাইম আহে কি তোমালোকে জানাই ট্ৰিপচিন লাইপেজ আৰু এমাইলেজ ঠিক আছে ইয়াৰে ট্ৰিপচিনে আকৌ প্ৰটিনসমূহক ভাঙি দিয়ে আৰু লাইপেজে খাদ্য বস্তুৰ মানে কি মানে চৰ্বিৰ হজম কৰে যিবোৰ চৰ্বি থাকে সেইবোৰৰ হজম কৰে ঠিক আছে পাচন কৰে আৰু কাৰ্বহাইড্ৰেটৰ পাচন কৰে এমাইলেজে কি কৰে কাৰ্বহাইড্ৰেটৰ পাচন ঘটায় তাৰপিছত যেতিয়া খাদ্য বস্তুখিনি ক্ষুদ্ৰান্তত আহে ক্ষুদ্ৰান্তত অৱশিষ্ট প্ৰটিনসমূহৰ মানে কি পাচন হয় ঠিক আছে আৰু মানে আন্তৰিক লক্ষৰ লগত মিহলি হৈ এমিনো এচিডলৈ ৰূপান্তৰিত হয় আৰু এই ক্ষুদ্ৰান্তত কি অসংখ্যক আমি জানো যে প্ৰৱৰ্তক থাকে যাক কি বুলি কোৱা হয় তোমালোকে জানাই ভিলাই বুলি কোৱা হয় তোমালোকে পঢ়িছাই ক্লাছত ভিলাই বুলি কোৱা হয় এই ভিলাই কি সম্পূৰ্ণ পাচিত হোৱা খাদ্য বস্তুৰ পৰা কি প্ৰয়োজনীয় পদাৰ্থখিনি শোষণ কৰি লয় ঠিক আছে তাৰপিছত খাদ্য বস্তুখিনি মানে পাচন হোৱা খাদ্যখিনি বৃহৎতন্ত্ৰলৈ আহে ঠিক আছে লাৰ্জ ইণ্টেষ্টাইন বুলি কয় বৃহৎতন্ত্ৰত কি হয় অতিৰিক্ত পানী বা শোষণ হয় মানে যিখিনি পানী থাকে সেই পানী বা শোষণ হয় আৰু যিবোৰ মল বা ভাণ্ডাৰ থাকে ঠিক আছে সেইবোৰ কি পায়োদি বাহিৰলৈ ওলাই আহে অপ্ৰয়োজনীয় পদাৰ্থ সেইবোৰ ঠিক আছে তোমালোকক কৈ দিলোঁ এক্সপ্লেইনটো তোমালোকে ইয়াৰ পৰাই লিখিব পাৰিবা ঠিক আছে তোমালোকে খুব সহজভাৱে লিখিব পাৰিবা তোমালোকে এইটো মানুহৰ পাচন তন্ত্ৰৰ চিত্ৰ এইটো হয় ঠিক আছে তোমালোকে কনফিউজ নহবা মই তোমালোকক খুব ইজিলি মই তোমালোকক চিত্ৰ সহকাৰে মই বুজাই দিলোঁ এইটো তোমালোকৰ 5 মাৰ্কৰ কাৰণে ঠিক আছে এইটো 5 মাৰ্কৰ কাৰণে আহেই এইটো ঠিক আছে আৰু পাচন কাক বোলে শোষণ কাক বোলে পৰিবহণ কাক বোলে নিষ্কাশন কাক বোলে এইবোৰ তোমালোকক মই নেক্সট ভিডিঅ'ত দি দিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে চোৱা তোমালোকে এবাৰ ফুল ছবিটো চাই লোৱা চোৱা তোমালোকে ভিডিঅ'টো প'জ কৰি এনেকৈ আঁকি থবা ঠিক আছে ছাবস্ক্ৰাইব কৰি থবা চেনেলটো